আজি কোনো মুখৰোচক ৰেচিপি মই লৈ অহা নাই, লৈ আহিছোঁ লোকেল চিকেন চুপ ৰেচিপিবিধ। আৰু এইবিধৰ কথা মই কোৱাটো প্ৰয়োজনে নাথাকে। বৰ্তমান যিটো দুঃসময় চলি আছে, এনে সময়ত আমি এনে চুপ জাতীয় বা এনে বইল আহাৰ খোৱাটো বহুতেই প্ৰয়োজন। আৰু আপোনালোকে প্ৰত্যেকে জানে আমাৰ ডাঙৰ সন্তান থাকে বেংগলোৰ, আৰু বেংগলোৰৰ পৰা আহি পালে, আৰু সিহঁত দুটাৰ কাৰণে মই এনেধৰণৰ চুপ বনাই দি আছোঁ আৰু খাদ্য তালিকাবোৰ সলনি কৰিছিলোঁ। তাকে আপোনালোকক আজি মই চুপৰ ৰেচিপিটো প্ৰথমতে দেখাব লৈছোঁ। এতিয়া আহক ভিডিঅ'টোৰ মাজলৈ কেনেকৈ বনাইছোঁ চাওকচোন। লোকেল চিকেন চুপ বনাবলৈ হ'লে আমাক ডেকেৰুৱা জাতীয় এটা মুৰ্গী দৰকাৰ হয়। মই তাৰে অলপ থৈ দিছোঁ, যিখিনি আমঠু লিভাৰ সেইখিনি অলপ কোমল মাংস ঢেকীয়াৰ সৈতে শুকানকৈ এখন ভাজি বনাম। আৰু তাৰপিছত আপোনালোকে দেখিছে এইখিনি মই লৈ লৈছোঁ অলপ ডাঙৰ ডাঙৰ টুকুৰা কৰি। পিঁয়াজ ডাঙৰকৈ দুটা লৈছোঁ, তেজপাত 3 খিলা লৈছোঁ, আৰু মানিমুনি লৈছোঁ আপোনালোকে দেখিছে শিপাৰে সৈতে, মান ধনিয়া লৈছোঁ। এইবিলাক আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজন এইকেইদিন। তাৰপিছত দেখিছে গোলমৰিচ বা গুটি জালুক আপোনালোকে পৰিমাণ অনুসৰি দিব। মই বহুত বেছি ব্যৱহাৰ নকৰোঁ, এইখিনি ঘৰতে খুন্দি লোৱা। নহৰু 8 ফুটা, আদা এটুকুৰা এনেদৰে থেথেলিয়াই ল'লোঁ। এটা কুকাৰত মই গোটেইখিনি মাংস ইয়াত এনেদৰে দি দিছোঁ। মানিমুনি মই দীঘলে দি দিছোঁ, যিহেতু প্ৰত্যেকে জানে সন্তানসকলে মানিমুনি বা তেনেধৰণৰ পাতজাতীয় বস্তু খাব নিবিচাৰে। তেজপাত তেনেকৈ দি দিছোঁ, আৰু পিঁয়াজ দুটা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। মান ধনিয়া পাতখিলাও অলপ সৰু চাইজ কৰি দিছোঁ, আৰু যিটো ফুল তেনেকৈ পিঁয়াজৰ সৈতে মান ধনিয়া পাত এনেদৰে দি দিলোঁ। নহৰু আদা যিখিনি থেথেলিয়াই লৈছিলোঁ তাৰ পৰা দেখিছে 2 চামুচ মই এনেদৰে দি দিছোঁ। এয়া ঘৰত খুন্দি লোৱা জালুক, আপোনালোকে পৰিমাণ অনুসৰি দিব যিমানখিনি খায়। মই কম পৰিমাণত দিছোঁ, যিহেতু এইকেইদিন বিভিন্ন ধৰণৰ জালুকীয়া বনাই খুৱাইছোঁ আৰু অতিৰিক্ত জালুক খোৱাটো বেয়া। আৰু দি দিছোঁ নিমখ স্বাদ অনুসৰি। পানী 1 লিটাৰ দিম, সেইটো কাৰণে নিমখটো সেই হিচাপত দিব। এতিয়া দেখিছে উতলাই লোৱা গৰম পানী মই ইয়াত দি দিলোঁ, একেবাৰে ধোৱাবলি আছে। ভালদৰে মিলোৱা পিছত দেখিছোঁ জালুকৰ পৰিমাণটো ওপৰৰ ফালে বেছি ওলাই থকা নাই, আৰু এচিকুট দি দিওঁ বুলি ভাবি ইয়াত দি দিলোঁ জালুক অলপমান। আধা চামুচতকৈ মই কিন্তু কম জালুক দিছোঁ। সকলোবোৰ বস্তু দিয়াৰ পিছত ঢাকোনখন লগাই দিলোঁ। লগাই দিয়াৰ পিছত 8টা 9টা 10টা হুইচেল দি আপোনালোকে দিয়াব পাৰে। মই 8টা হুইচেল দিয়াই নমাই থলোঁ, আৰু গেছ যেতিয়া নিজে নিজে ভাপটো গ'ল গেছৰ পৰা নমোৱাৰ পিছত তাৰপিছত ঢাকোন খুলিলোঁ, আৰু দেখিছে কি সুন্দৰ চুপ সহজতে তৈয়াৰ হৈ গ'ল। আৰু ইমান সহজ, আপুনি বেছি সময় কৰিব নালাগে। আৰু কুকাৰত ৰান্ধিলে খাদ্য গুণাগুণটো অটুট থাকে, সেইটো কাৰণে যিমান পাৰে কুকাৰত ৰান্ধিব এইকেইদিন। বাহিৰৰ কেৰাহীত ৰন্ধাতকৈ কুকাৰত ৰান্ধিলে যিটো খাদ্য গুণাগুণ থাকে সেইটো অটুট থাকে বুলি কোৱা হয়। এতিয়া দেখিছে আৰু চুপকণ তৈয়াৰ হৈ গ'ল। আপোনালোকে ভাতৰ লগত দুপৰীয়া দিব পাৰে, নতুবা ভাত খোৱা আগতো আপোনালোকে চুপ দিব পাৰে। মই ভাত খোৱা আগত দিছোঁ। আৰু সন্ধিয়া সময়ত ৰুটি, ব্ৰেড, পৰঠা, কেতিয়াবা ইয়াত 2 এডাল মেগী পেলাই দিওঁ, চাওমিন পেলাই দিওঁ, তেনেকৈও দিছোঁ। আৰু এই চুপ এইকেইদিন খোৱাটো বহুতেই প্ৰয়োজন। আৰু নিশ্চয় আপোনালোকে দেখিছে মাংস যদি আমি জোকাৰি দিওঁ তৎক্ষণাত এৰি আহিব, একেবাৰে কোমল হৈ পৰিছে। আজি ৰেচিপি আপোনালোকে কেনে পালে মোক জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযায়। আৰু তেল নিদিয়াকৈ আপোনালোকে দেখিছে কেনেকৈ ধুনীয়াকৈ তেল বিৰিঙি উঠিছে। আৰু এনেধৰণৰ চুপ সঁচাকৈ কৈছোঁ মুখৰোচক খাদ্য খোৱাতকৈ এনেধৰণৰ চুপ এইকেইদিন খাওক আৰু সুস্বাস্থ্যৰে থাকক। ধন্যবাদ।